নমস্কাৰ ছাৰ বাইদেউসকল, মই প্ৰাণজিত বৰুৱা, লখিমপুৰ শিক্ষা কেন্দ্ৰৰ এজন সহকাৰী শিক্ষক। মই কালি দীক্ষাৰ থ্ৰুৱেদি FLN কোৰ্চৰ যিটো আমাৰ নিষ্ঠা FLN কোৰ্চ ফাউণ্ডেশ্যন অফ লিটাৰেচি ইন নিউমাৰ্চি, তাৰ যিটো ফাউণ্ডেশ্যনেল প্ৰথম কণ্টেণ্টটো সেইটো কোৰ্চটো কমপ্লিট কৰিলোঁ। গতিকে তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিব বিচাৰিছোঁ, কাৰণ বহুতে মোক সুধি আছিলে কেনেকৈ তুমি চাৰ্টিফিকেটখন পালা, কেনেকৈ কি কৰিলা, আমাক অলপ জনোৱা। গতিকে সেই সংক্ৰান্তত মই ভিডিঅ' এটা বনাব বিচাৰিছোঁ। আপোনালোকে হয়তো দীক্ষাত যোনটো নিষ্ঠাৰ প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে নিজে কি কৰিলে, আপোনালোকে ৰেজিষ্টাৰ কৰিলে ন। মই প্ৰথমবাৰ দেখাই দিছোঁ। আপোনালোকে দীক্ষা এপটো খুলিব। দীক্ষা এপটো চবৰে আছে, ইনষ্টল হৈ আছে। দীক্ষা এপটো খুলিব। দীক্ষা এপটো খোলাৰ পিছত কি দেখিব, আপোনালোকৰ এনেকৈ এখন টাইমলাইন ওলাব, য'ত নিজৰ নামটো লিখা থাকিব। হাই প্ৰাণজিত বৰুৱা বুলি মোৰ ওলাই আছে, মোৰ নামটো ওলাই আছে, ষ্টেট আছাম, আছামিজ এনেকৈ ওলাই আছে। আৰু ইয়াত মই আপোনালোকৰ প্ৰথমতে ইয়াত ক্লিক কৰিব। ওপৰৰ প্ৰথম এইটো চুইচ টু ক্লাছিক দীক্ষা এক্সপিৰিয়েঞ্চ যোনটো আছে, এইটোত ক্লিক কৰিব। প্ৰথমতে ক'ত ক্লিক কৰিব ক'লোঁ, এই ওপৰৰ যে তিনিটা আছে যে পথালিকৈ, সেইটাত ক্লিক কৰিব। তাৰপিছত আকৌ সেইডালত ক্লিক কৰিব। সেইডালত ট্ৰাই নিউ দীক্ষা এক্সপিৰিয়েঞ্চ বিটা, এইবোৰ যে ওলাইছে, এইটো যে দেখিছে যে ট্ৰাই নিউ দীক্ষা এক্সপিৰিয়েঞ্চ বিটা, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি ওলাইছে, FLN পাঠ্যক্ৰম 0.01 FLN মিছনৰ পৰিচয়। মানে FLN মিছনটোনো কি, ফাউণ্ডেশ্যন অফ লিটাৰেচি এণ্ড নিউমাৰ্চি মিছনটোনো কি, সেই সংক্ৰান্ত প্ৰথম পৰিচয়টোৰ সংক্ৰান্ত আপোনালোকৰ এটা পৰীক্ষা হ'ব। পৰীক্ষাটোৰ কাৰণে কিছুমান কোৰ্চ মেটেৰিয়েলছ ইয়াতে এইটো ক্লিক কৰাৰ লগে লগে আপোনাক কোৰ্চ মেটেৰিয়েল আপোনালোকৰ ইয়াত 0% কমপ্লিটেড বুলি ওলাব। 0% কমপ্লিটেড কি কাৰণে আছে, আপোনাক কমপ্লিট কৰা নাই। মোৰ ইয়াত ওলাই গ'ল কি, ইউ হেভ ছাকচেছফুলি কমপ্লিটেড দিছ কোৰ্চ। মই কালি অৰ্থাৎ 9 তাৰিখে মই কমপ্লিট কৰিলোঁ। গতিকে এইটো মোক 100% কমপ্লিটেড বুলি ওলাই মোৰ চাৰ্টিফিকেটো পাই গ'লোঁ। মই কেনেকৈনো আপোনালোকে কোৰ্চটো কমপ্লিট কৰিব তাৰ থুলমূল এটা ধাৰণা দিছোঁ। আপোনালোকে কি কৰিব, এইবিলাক ইয়াত যিটো 0% থাকে যেনেকৈ থাকে এনেকৈ ক্লিক কৰি গৈ থাকিব। ধৰক পাঠ্যক্ৰমৰ অৱলোকন, ইয়াত ক্লিক কৰাৰ লগে লগে ক্লিক কৰি দিলে ইয়াত পাঠ্যক্ৰম ষ্টাৰ্ট এগেইন বুলি আহিছে। পাঠ্যক্ৰমৰ নিৰ্দেশনাসমূহ, উদ্দেশ্যসমূহ, পাঠ্যক্ৰমৰ ৰূপৰেখা এনেকৈ যে ওলাইছে, ইয়াত ষ্টাৰ্ট এগেইনত ক্লিক কৰি দিলে আপোনালোকৰ ষ্টাৰ্ট বুলি ওলাব, এগেইন বুলি নোলায়। তাৰপৰা এনেকৈ আপোনালোকৰ ইয়াত যি পাঠ্যক্ৰমৰ নিৰ্দেশনা আছে, এইবিলাক এনেকৈ চাই যাব, পঢ়ি যাব। বেছিকেলি অকণমান পঢ়িলে বুজি পোৱা যায়। প্ৰায় একে কথাখিনিকে আছে, আপোনালোকৰ ভিডিঅ'টো একেখিনি কথাকে আছে। কি কাৰণে আমি কোৰ্চটো কৰিব লাগে, কোৰ্চটোৰ বৈশিষ্ট্য কি কি, FLN মানেনো কি, ফাউণ্ডেশ্যন অফ লিটাৰেচি নিউমাৰ্চি মিছননো কি, আপোনাৰ ধৰক নিপুণ ভাৰতনো কি, নিপুণ নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰ্চি। মূলতঃ গণিত আৰু অসমীয়া বা ভাষাটো, ইংৰাজী ভাষা পঢ়া আৰু লিখা, এইকেইটাৰ প্ৰফিচিয়েঞ্চি 3 পৰা 6 বছৰ বয়সৰ ভিতৰত মানে ফাউণ্ডেশ্যনেল কোৰ্চত কেনেকৈ কৰা হ'ব, সেইটো কেনেকৈ আমি শিকাম, মানে নতুনকৈ যিহেতু কোৰ্চটো আহিছে সেইটো কেনেকৈ শিকাম, সেইটোৰ ওপৰতে বেছিকেলি ট্ৰেইনিংটো হৈছে। গতিকে আপুনি পঢ়ি যাব, যিহেতু তাৰপৰা কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত আপুনি উদ্দেশ্যসমূহ ক্লিক কৰি নেক্সটটো ওলাব, এনেকৈ নেক্সটটো ক্লিক কৰি যাব। ক্লিক কৰাৰ পিছত আকৌ কি ওলালে, পাঠ্যক্ৰম ৰূপৰেখা এনেকৈ ওলাব, এইটো আকৌ প্লে' কৰিব। গোটেইকেইটা পঢ়ি যাব, পঢ়ি পিছত কমপ্লিট কৰি যাব। ভিডিঅ' কিছুমান দিব, এইবিলাক চাব লাগিব। স্কিপ কৰিব পাৰে, একো কথা, আপোনাৰ নিজৰ লগত কথা, আপুনি কিমান দক্ষ সেইটোৰ লগত কথা। তেনেকৈ চোৱাৰ পিছত আপুনি নেক্সট টিপি দিলে, তাৰপিছত এনেকৈ আকৌ কোৰ্চটো ওলাব, বেক কৰিব। নেক্সটটো ওলালে গৈ থাকিব। আপোনাৰ উদ্দেশ্যসমূহ ওলালে, বেক কৰিলে। তাৰপৰা ইয়াত প্ৰাক শৈশৱ যতনৰ শিক্ষা, ECC শিক্ষণৰ বেটি এনেকৈ ওলাই গ'ল। বুনিয়াদী সাক্ষৰতা সাংখ্যিক মিছনৰ দৃষ্টিভংগী, FLN মিছনৰ প্ৰয়োজনীয় তাৎপৰ্য, মিছন ৰূপায়ণৰ বিভিন্ন অংশীদাৰৰ ভূমিকা, সাৰাংশ, পৰ্টফলিঅ' ক্ৰিয়াকলাপ, অতিৰিক্ত সমল আৰু প্ৰদত্ত কৰ্ম। প্ৰদত্ত কৰ্ম মানে আপোনাক কুৱেশ্যন এনচাৰ দিয়া হ'ব। আপোনালোকে ইমানখিনি পঢ়িলে যে কিনো শিকিলে, আপোনালোকে সঁচাকৈ পঢ়িলে নে স্কিপ কৰিলে, নে আপোনালোকে বুজি পালে নে, সেইখিনি আপোনাৰ টেষ্ট এটা লোৱা হ'ব। টেষ্টত আপোনালোকে 70% পাব লাগিব। 100ৰ ভিতৰত 70% পাব লাগিব। ইয়াত প্ৰায় 27টা কুৱেশ্যন দিয়া থাকিব। আগতেও 5টাকৈ দিয়া থাকিব। মোৰ 40টামান কুৱেশ্যন দিয়া থাকিব। তাৰপৰা প্ৰতিটো কুৱেশ্যনৰ এটেম্পটো আপোনাক 3বাৰ কৰিব পাৰে। 3বাৰ যদি ভুল হয়, তেতিয়াহে আপোনালোকৰ ভুল হ'ব। মানে নহ'লে আপোনাৰ 3বাৰৰ ভিতৰত এবাৰ শুদ্ধ হৈ যাব। 4টা অপশ্যন থাকে, তাত 3বাৰ ক্লিক কৰিব পাৰে। কিন্তু পৰাপক্ষে এবাৰতে ক্লিক কৰিবলৈ যত্ন কৰিব। মই প্ৰদত্ত কৰ্মটো কৰিছোঁ, কুইজটো দেখাই দিছোঁ। মই গোটেইখিনি কৰি নিদিওঁ, কেইটামান কৰি দেখাম, আপোনালোকে চাব। প্ৰশ্নবিলাক কেনেকুৱা নহয় মই দেখাই দিছোঁ আপোনালোকক। লডিঙৰ কণ্টেণ্ট 1 পৰা 27টা কুইজ আছে। এইখিনি লাষ্টৰ কুইজটো মানে চাৰ্টিফিকেট যোনটো কোৰ্চৰ কুইজ ইয়াত দিয়া আছে। চাওক, FLNৰ লক্ষ্যত উপনীত হ'বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এক ৰূপে গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰূপে গুৰুত্বপূৰ্ণ ভূমিকা আছে। দেশটো কি হ'ব, প্ৰত্যক্ষ, মিছন, পৰোক্ষ, সমান্তৰাল। আমি জানো এইটো মিছন হ'ব। তেনেকৈ ক্লিক কৰিলোঁ, ৰাইট চিন। যদি আমি ভুল হয় তেতিয়া কটা চিন দেখাব। নেক্সটটো টিপিলোঁ। NCERT FLN মিছনৰ উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিদ্যায়তনিক সহযোগিতা, বাজেট, নিৰ্দেশনা কি প্ৰদান কৰিব, বিদ্যায়তনিক সহযোগিতা। গতিকে এইটো ক্লিক কৰিলোঁ, শুদ্ধ হ'ল। এনেকৈ শুদ্ধভাৱে গৈ থাকিব। বিদ্যালয়বোৰে FLN মিছনৰ নিৰ্দেশনা এটা মিছন ৰূপে আহৰণ কৰিবৰ বাবে কাম কৰিব। কি কাম কৰিব, বুনিয়াদী সাক্ষৰতা, সংখ্যা জ্ঞানৰ দক্ষতা। এইটো আমাৰ মূল লক্ষ্য, বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ দক্ষতা।
ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰ্চি মিছন। ইয়াতে ক্লিক কৰিলোঁ, ওলাই গ'ল, এনেকৈ ওলাই গ'ল। প্ৰাথমিক স্তৰৰ শিক্ষকসকলে শিক্ষাদান সহায় কৰাৰ বাবে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক আৰু পাঠ পৰিকল্পনাৰ অভিনৱ শিক্ষণ কৌশল ব্যৱহাৰ আদিকাৰী ই সম্বন্ধে সামগ্ৰী বিকশিত কৰি কি কৰিব, পৰামৰ্শ প্ৰদান কৰা হ'ব ন। গতিকে পৰামৰ্শটোৱে হ'ব। বৃত্ত মনিটৰ মূল্যাংকন এইকেইটা ভুল, পৰামৰ্শটো শুদ্ধ। গতিকে এনেকৈ ক্লিক কৰিব। এইবিলাক যিকোনো আপোনালোকে সাধাৰণ জ্ঞানৰ বা কমন চেন্স ইউজ কৰিয়ে ক'ব পাৰে, কাৰণ এইবিলাক ইমান টান নহয়। এইবিলাক আপোনাৰ চাইল্ড পেডাগোগীত পঢ়ি আহিছে বা ল'ৰা ছোৱালী পঢ়াই আহিছে, যিখিনি শুদ্ধ যেন লাগে সেইটোৱে শুদ্ধ হয় প্ৰায়। মানে যি আপোনাক সাধাৰণ জ্ঞানৰ যি শুদ্ধ যেন লাগে সেইটোৱে আপুনি ক্লিক কৰি দিলে শুদ্ধই হ'ব। মানে এতিয়া চাব, বিদ্যালয় শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শিক্ষণৰ ফলাফল, ব্যস্ততাৰ মানদণ্ড নিৰূপণ, বিদ্যালয়ত জড়িত কৰি ৰখা আৰু শৈক্ষিক সাফল্য প্ৰাপ্তিৰ ক্ষেত্ৰত শিক্ষকসকলক প্ৰদান কৰিব। কি প্ৰদান কৰিব? বিদ্যায়তনিক সহযোগিতা। এইটো আগতেও পাইছিলোঁ, হয়নে? এনেকৈ হ'ব। মই গোটেইখিনি কৰি নিদিওঁ, আপোনালোকে কৰক। আৰু কৰাৰ পিছত আপোনালোকে কি কৰিব, চাৰ্টিফিকেটখন কেনেকৈ এইটো পাউজো কৰি যাব। মানে আপোনালোকে যদি আধা কৰি ক'ৰবালৈ যাবলগীয়া হয় তেতিয়া যাবও পাৰিব, চাই কিবা কাম কৰি আহিব পাৰিব। তাৰপৰা পাউজ কৰি আকৌ পাছতো কুইজটো কমপ্লিট কৰিব পাৰিব। কুইজটো কমপ্লিট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, বেক কৰি মানে আপোনালোকে যেতিয়া কমপ্লিট হ'ব 100% কমপ্লিটেড বুলি আহিব। মানে তাৰ শুদ্ধ হ'লেতো আহিবই, ভুল বুলি ক'লেও কমপ্লিট হৈ আহিব। মানে 70% লাগে, 70টাহে শুদ্ধ, মানে 100টাৰ ভিতৰত 70টা শুদ্ধ লাগে। তেনেকুৱা কৰাৰ পিছত চাৰ্টিফিকেট কমপ্লিট যেতিয়া হ'ব, তাৰপিছত কি এদাই বেক কৰি আহি আপোনালোকে এই যিটো প্ৰফাইল চিন থাকে, মই যে চিম্বল দেখাইছোঁ এইটো, এই প্ৰফাইল চিনটো মানুহৰ নিচিনা আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কি ওলাব, ডিটেইলছখিনি ওলাব, আপোনাৰ প্ৰফাইলটো ওলাব। প্ৰাণজিত বৰুৱা মোৰ নাম, মোৰ এনেকৈ ওলাব। ৰোল টিচাৰ, স্কুল বঙালী বান্ধ এল পি স্কুল, ক্লাছৰ বগলীজন এক্সটেনশ্যন, এনেকৈ ওলাব। এনেকৈ ওলাই ইয়াত এডিট কৰিবলগীয়াটো নাই, ছাবমিট ডিটেইলছখিনি কৰি থোৱা আছে অলৰেডি। আপোনাৰ এই কৰ্চটো যে কমপ্লিট কৰিলে, মই ক'লোঁ ASFLN পাঠ্যক্ৰমৰ 0.1 FLN মিছনৰ পৰিচয়টো ইণ্ট্ৰডাকশ্যনটো মই কমপ্লিট কৰিলোঁ। গতিকে চাৰ্টিফিকেট এই বস্তুটো ক্লিক কৰিব। চাৰ্টিফিকেটটো ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন ওলাই আহিব। ওলাই হ'লে ফটো এখন ওলাব, আপোনাৰ স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এনেকৈ ফটোখন এনেকৈ অকণমান ডাঙৰ কৰি ল'লে, তাৰপৰা এনেকৈ স্ক্ৰীনশ্বট লৈ ল'লে, নহ'লে আপোনালোকে ডাউনলোড কৰি PDF আকাৰে ল'ব পাৰে। ইয়াত ডাউনলোড অপশ্যন দিছে, PDF আৰু PNG। গতিকে PDFত আপোনাক ক্লিক কৰি দিয়াৰ লগে লগে PDFত ডাউনলোড হৈ যাব। আপোনালোকৰ য'ত ডাউনলোড হয়, ডাউনলোড ৰিচেণ্ট ফাইলত গ'লে দেখি পাব, PDF ফাইলটো ডাউনলোড হৈ যাব। গতিকে ইয়াৰ পাছত আৰু কৰিবলগীয়া নাই। নেক্সট যদি আহিব আমাৰ তাৰ পাছৰ কৰ্চটো আহিব, কৰ্চটো এনেকৈ কৰি যাব লাগিব। কৰি গৈ আমি চাৰ্টিফিকেট পাম। এনেকৈ প্ৰায় কেইবাখন 7খনমান চাৰ্টিফিকেট পাম হয়তো, মই ইমান চিয়'ৰ নহয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে জনাব, আৰু যদি কিবা ডাউট আছে মোক সুধিব কমেণ্টত। আৰু লগতে এনেকুৱা যদি ভিডিঅ' পৰৱৰ্তী পৰ্যায়ত বিচাৰে বনাব, নিশ্চয় জনাব, মই নিশ্চয় ট্ৰাই কৰিম। মই এইটো প্ৰথম প্ৰচেষ্টা হিচাপে কেনেকুৱা পালে আপোনালোকে মোক জনালে মই সুখী হ'ম। ধন্যবাদ।